মই পুৰবিজ কিটচেনৰ পৰা আজি মচুৰ দাল ফ্ৰাই এটা বনাই দেখুৱাম। ইয়াৰ কাৰণে মই লৈছোঁ মচুৰ দাইল লৈছোঁ 3 কাপ, সৰু কাপেৰে 3 কাপ। আৰু লৈছোঁ বিলাহী লৈছোঁ মিডিয়াম আকাৰৰ 2টা কুটি লৈছোঁ। বনাবৰ কাৰণে লৈছোঁ ৰিফাইণ্ড অইল, কুটা ধনিয়া অলপ, বাটাৰ আছে ইয়াত, পিঁয়াজ লৈছোঁ ডাঙৰ আকাৰৰ এটা, কেঁচা জলকীয়া লৈছোঁ 6টামান, তেজপাত 2 খিলা আছে, শুকান জলকীয়া এটা, আদা নহৰুৰ পেষ্ট আছে ইয়াত 2 চামুচ, এইখন চামুচেৰে, গৰম মছলাৰ গুড়ি আছে 1.5 চামুচ সৰু চামুচেৰে, ধনিয়াৰ গুড়ি 1.5 চামুচ, হালধিৰ গুড়ি সৰু চামুচেৰে 2 চামুচ, ৰেড চিলি পাউডাৰ 1.5 চামুচ, গোটা জিৰা 1.5 চামুচ প্ৰায়, জিৰা গুড়ি 2 চামুচ সৰু চামুচেৰে, আৰু লৈছোঁ নিমখ। প্ৰথমে মই গেছ অন কৰিলোঁ, ৰিফাইণ্ড অইল দিলোঁ, আন্দাজত দিব অলপ, বেছি খালে তেল বেছি খাই ভাল পালে অলপ তেল দিব পাৰে। তেল প্ৰায় গৰম হ'ল, শুকান জলকীয়া প্ৰথমে দিলোঁ, জিৰা গুটিকেইটা দিলোঁ, তেজপাত 2 খিলা দিলোঁ, এতিয়া পিঁয়াজ কুটাখিনি দি দিছোঁ। দুই মিনিটমান হ'ল, বেছি ৰঙচুৱা কৰিব নালাগে, অলপ ৰঙচুৱা পৰাৰ লগে লগে আদা নহৰুৰ পেষ্ট দিছোঁ। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি আছোঁ। আদা নহৰু কেঁচা গোন্ধ প্ৰায় গৈছে, এনেতে মই কুটি লোৱা বিলাহীখিনি পেলাই দিছোঁ। এতিয়া মই অকণমান নিমখ পেলাই থৈ দিছোঁ, বিলাহীটো যাতে সোনকালে গলি যায়। বিলাহীখিনি এনেকৈ আধা ফ্ৰাই হোৱাৰ লগে লগে, বেছি গলিবও দিয়া নাই, এনেতেই মই আটাইখিনি গুড়ি মছলা দিয়ে দিওঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি গুড়ি, ৰেড চিলি পাউডাৰ, গৰম মছলাৰ গুড়িখিনি অলপমান পিছত দিম। গেছটো মিডিয়ামত দিছোঁ, মিডিয়ামত দি অলপ ভাজি আছোঁ। বিলাহী আধা গলাৰ দৰে হৈছে, বেছি গলাইও পেলোৱা নাই বিলাহীটো। এতিয়া এইখিনি সময়তে মই মচুৰ দালিখিনি পেলাই দিছোঁ। আকৌ মচুৰ দালিখিনিৰ লগত অলপ সময় 3-4 মিনিট ফ্ৰাই কৰিব লাগিব। মচুৰ দালি সাধাৰণতে এনেই আমি মচুৰ দালি বুলি ক'লে একদম কিবা লাগি যায়, মচুৰ দালি খামনে, সেইকাৰণে আৰু এনেকৈ বনাই খালে খাবও মন যায়। মাজতে এবাৰ চেঞ্জ এটা হয়। এতিয়া মই ইয়াত আন্দাজমতে নিমখ দিম, আগতে অকণমান নিমখ দিছোঁৱেই। কেঁচা জলকীয়াকেইটাও এনেকুৱা সময়তে পেলাই দিছোঁ। 2 মিনিট সময় ফ্ৰাই কৰিলোঁ। দালিটো বেছি ভাজিবও নালাগে, এনেকুৱা এটা পজিশ্যন হওঁতেই ইয়াত মই গৰম পানী দিম। এতিয়া কেতিয়াবা প্ৰেছাৰৰ ঢাকনিখন খুলি দেখা যায় দালি বেছি গোটা হৈ আছে, তেতিয়া অকণমান ভালকৈ পানীটো গৰম কৰি মিলাই দিব, দি পেলাই অকণমান নিমখো দি দিব, আৰু তেনেকৈ এটা মিলাই ল'ব লাগে চব বস্তু। এতিয়া
এনেকুৱাকৈ মই পানী দিছোঁ, এনেকুৱা এটা ডুব যোৱা নোযোৱা অৱস্থালৈকে। ইয়াত মই এতিয়া গৰম মছলাৰ গুড়িখিনি পেলাই দিছোঁ। প্ৰেছাৰৰ ঢাকনিখন দি 2টা হুইচেল মাৰিম মই। কুকাৰৰ নিজে ঠাণ্ডা হোৱাৰ পিছত ঢাকনখন মই খুলি দিলোঁ। এনেকুৱা হৈছে, বৰ ধুনীয়া হৈছে। বেছি গোটা হ'লে কোনোবাই আগতেও কৈছোঁ গৰম পানী অলপমান দি আকৌ অকণমান নিমখ দিব, তেনেকৈ মিলাই ল'ব। এতিয়া মই ইয়াত বাটাৰ 2 চামুচ দিছোঁ, এইখন চামুচেৰে লৰাই দিছোঁ। গোটা ধনিয়া গাৰ্নিচিং কৰি দি দিছোঁ। ডাল ফ্ৰাই ৰেডি হৈ গৈছে মোৰ মচুৰ ডাল ফ্ৰাইৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।